যি শ্যামকানু মহন্তৰ বেইল আবেদনটো নাকচ কৰিলে তো তেখেতে কোৰ্টৰ অপেন কোৰ্টত অৰ্ডাৰটো দিলে আৰু তেখেতে অপাৰেটিভ পাৰ্টটো ক'লে। তো বাকী যিখিনি অৰ্ডাৰ আছে সেইখিনি আপোনালোকে অলপ দেৰিকৈ পাই যাব, অৰ্ডাৰটো যেতিয়া আপলোড হ'ব আপোনালোকে পাই যাব। বৰ্তমান তেখেতে মূলতঃ আপোনাৰ কাৰণটো লৈছে যে শ্যামকানু মহন্তই যেতিয়া ঘটনাটো ঘটিছিল, তো এতিয়া ঘটনাটো ঘটাৰ পিছত তেখেতে যিখিনি কেয়াৰ ল'ব লাগিছিল সেইখিনি লোৱা নাছিল। ফাৰ্ষ্ট কথা। দ্বিতীয় কথা হ'ল আপোনাৰ যোনটি মদৰ বটলৰ কথাটো কৈছিলে যে ব্লেক এণ্ড হোৱাইটৰ বটলটো তেখেতে দিছিলে শ্যামকানু মহন্তই হোটেল লবিত, সেইটো বস্তু উইটনেছৰ দ্বাৰা কোৱা আছে। তো সেইখিনি কথা অনাৰেবল কোৰ্টে কৈ দিলে যে তাত মদৰ বটলে শ্যামকানু মহন্তই দিছিলে। আৰু 3 নম্বৰ কাৰণটো আপোনাৰ বিশেষকৈ দিছে যে মেডিকেল কণ্ডিশ্যনটো যোনটো জুবিন গাৰ্গৰ আছিলে, লাষ্ট আপোনাৰ 2022 পৰা তেখেত অসুস্থ আছিলে। তো লাষ্ট 2025তো তেখেতে অসুস্থ হৈছিল, আপোনালোকে চাই গম পাই নেমকেয়াৰ হস্পিটেল এডমিট হৈছিলে মে' মাহত। তো এইখিনি তেখেত সকলো অৱগত আছিলে। অৱগত হোৱাৰ পিছতো তেখেতে কোনো ধৰণৰ মেডিকেল মানে হেল্প জুবিন গাৰ্গক এচিষ্ট নকৰিলে। যেতিয়া ঘটনাটো হৈছিল, ঘটনাটো হোৱাৰ পিছত তেখেতে জুবিন গাৰ্গক এচিষ্ট কৰিব বা হেল্প কৰিব মানে ছিংগাপুৰৰ পৰা মালয়েছিয়া পলাই গৈছিল। বিশেষকৈ এইকেইটা গ্ৰাউণ্ডত মেমে আপোনাৰ বেইলটো অৰ্ডাৰটো ৰিজেক্ট কৰিছে। হয়, অনাৰ একচুৱেলি মেমে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টখিনিহে পঢ়ি দিছে। তেওঁ এইটো কৈছে যে যিহেতু তেওঁৰ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল, কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক, তেওঁ গুচি গৈছিল মালয়েছিয়াত। তাৰপিছত তেওঁক লুকআউট নটিচ দি কেনে অনা হৈছে। তো সেইকাৰণে তেওঁক যদি আজি বেইলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে। বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই, কাৰণ অপেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টখিনিহে প্ৰনাউন্স কৰিছে। আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং। ইভেন দেন তেওঁ ইয়ৰ্কত পাৰ্টি কৰিব তেওঁ গৈছে, মদৰ বটল ছাপ্লাই দিছে, সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ। আৰু আজিও মেমে সেই কথা প্ৰকাশ দিছে, সেই লাইনটো মেমে পঢ়ি দিছিল। আমি যিমানখিনি পাৰোঁ চাওক, মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে, সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল। তেওঁ কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁৰ এই বিলটো নাকচ কৰিছে। জিম্মা পেটিশ্যনখনো ৰিজেক্ট কৰিছে, কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল, সেই ৱাইফে দৰখাস্ত দিয়াখন বস্তুখিনি নিজ প্ৰপাৰ্টি, এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ মুচি দিয়া হ'ব, ডিলিট কৰি দিয়া হ'ব। তেনেস্থলত আমি প্ৰচিকিউশ্যনে ডিপ্ৰাইভ হ'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ। তো সেইকাৰণে